নমস্কাৰ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে সৃষ্টিমূলক অসমীয়া ইউটিউব চেনেল তথা ফেচবুক পেজলৈ আৰু থাম্বনেল চাই নিশ্চয় গম পাইছে যে কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ হয় যে বৰ্তমান সময়ত সকলোৰে এটাই কথা যে এইচএছ এক্সাম হওক বা এছএছএলচি এক্সাম হওক পোষ্টপোন বা বাতিল কৰিব লাগে কিছুমানৰ মতেতো কেনচেলে কৰিব লাগে বৰ্ড এক্সাম কিন্তু মই ভাবোঁ বৰ্ড এক্সাম কেনচেল কৰাটো ইমান এটা সহজ কথা নহয় আৰু আচলতে কেনচেল কৰিব নালাগেও কাৰণ কেনচেল কৰিলে যেহেতু এক্সাম কেনচেল কৰে যদি কলেজত তেওঁলোকে কি বুলি এডমিশ্যন ল'ব তেওঁলোকৰ মাৰ্কছ চাই এডমিশ্যন লোৱা যায় কলেজসমূহত তেওঁলোকে কেনেকৈ এডমিশ্যন ল'ব তাৰ বহুত প্ৰব্লেম আহিব পাৰে তাৰ কাৰণে মোৰ মতে আচলতে পোষ্টপোন কৰিলে বেছি ভাল হয় বৰ্তমান সময়ত কাৰণ CBSE SS এক্সাম পোষ্টপোন কৰি দিছে আৰু UPSC যিটো সাক্ষাৎকাৰ হয় ইণ্টাৰভিউ সেইটো বৰ্তমান সময়ত স্থগিত ৰখা হৈছে কৰোনাৰ ভয়াৱহতা দেখি কিন্তু অসম চৰকাৰে কি চাই আছে নাজানো তেওঁলোকে এটা বিচাৰিছে নতুন চৰকাৰ আহক নতুন চৰকাৰে সিদ্ধান্ত ল'ব নতুন চৰকাৰ অহালৈকে সকলো টেনচনত ৰৈ আছে ছাত্ৰ-ছাত্ৰীসকল যে নতুন চৰকাৰে কি সিদ্ধান্ত ল'ব ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ পেলাই হেতালি নেখেলিব কাৰণ বৰ্তমান সময়ত চাওক আপুনি 50% কৰি দিছে সকলো কাৰ্যালয়ত 50%হে কৰিছে বাট ছাত্ৰ-ছাত্ৰীসকলো 50% যাব পাৰিব কিন্তু এক্সামততো 50% যাব নোৱাৰে সকলো যাব লাগিব আৰু আপোনালোকে কৈছে যে এইটো